নমস্কাৰ, মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা 5 বজাতে গ'লোঁ ঘৰলৈ থকা ফুলৰ বজাৰখনলৈকে। ৰং বিৰঙৰ ফুলবোৰ লৈ আহিলোঁ। সন্ধিয়া আছে সত্যনাৰায়ণ পূজা। পুৰোহিত আহি পালে আৰু পূজাৰ প্ৰস্তুতিবোৰ আৰম্ভ কৰিছে। পূজাখন কৰোঁতে বহুত বেছি সময় নালাগে, কিন্তু প্ৰস্তুতিখিনি কৰোঁতে যথেষ্ট সময় লাগে। বাৰ্ষিকভাৱে কৰি অহা পূজাভাগ যোৱাবেলি শাহু ঢুকোৱাৰ কাৰণে কৰা হোৱা নাছিলে। পূজা নাইবা ঘৰত মাংগলিক অনুষ্ঠান পাতিলে মনটো শান্তি লগাৰ লগতে ঘৰখনলৈও পজিটিভ ভাইব এটা আহে। আৰু মোৰ দুজনী বাই বনাই আছে এয়া ভোগ, আৰু সত্যনাৰায়ণ পূজাৰ ভোগটোৱে হৈছে মেইন। দরিদ্র মনে মাগি খাই আমিও গরিব হেমা কেমনে সম্ভৱ আৰু দৃঢ় মন কৰি হবে যুক্তি কইলা হার আজি কার কাষ্ট বেছি সত্য নারায়ণ চকু মেলি চাহ লক্ষ্যৱতী শংখৱতী দুই সদাগৰ বন্দী কৰি সত্যনাৰায়ণ প্ৰভুৱে সকলোকে মংগল কৰক, সকলোকে ভালে ৰাখক। আজিলৈ আহোঁ, বাই বাই।